নমস্কাৰ, মই আজি আকৌ আপোনালোকলৈ নতুন ৰেচিপি এটা লৈ আহিছোঁ। এইখিনি দুধ কচু পাত আৰু এইকেইডাল দুধ কচু ঠাৰি হয় আৰু ধুনীয়াকৈ মই গুচাই মেলি ধুনীয়াকৈ 6-7 বাৰমান ভালকৈ ধুই লৈছোঁ। দুধ কচু আৰু আমাৰ ঘৰৰ কাষতে হৈছিলে, মই আৰু কাটি পেলাই লৈ আহিলোঁ। মই বোলো আজি জৰা কৰি অকণ চব্জিখন বনাই খাওঁ। আৰু কচু ঠাৰিকেইডালে আৰু পাতকেইটাই এইদৰে কাটি ল'লোঁ। আপোনালোকে এইদৰে কাটি ল'লেই হ'ল। এয়া আৰু ঠাৰিকেইডাল এইদৰে কাটি ল'লেই হ'ল। এইটো প্ৰেছাৰ কুকাৰ লৈছোঁ। প্ৰেছাৰ কুকাৰত মই অলপ পানী লৈছোঁ আৰু কচুখিনি দি দিছোঁ ইয়াতে। আৰু এইখিনি দুটামান চিটি দি পেলাই ধুনীয়াকৈ মই বইল কৰি ল'ম। এইখিনি মাছ হয়, মই ধুনীয়াকৈ ধুই মেলি নিমখ হালধি সানি ল'লোঁ। গেছত কেৰাহীটো মই বহাই দিছোঁ, তেল দি দিছোঁ আৰু তেলখিনি গৰম হওক। আৰু তেলখিনি গৰম হৈ গৈছে, এতিয়া মাছ কেইপিচ দি দিওঁ। এতিয়া মই লুটিয়াই দিম মাছখিনি। আৰু মাছখিনি মই ধুনীয়াকৈ ইলুটি চিলুটি কৰি ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ। আৰু এইখিনি মাছখিনি মই ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ। আৰু এইফালে মই গেছত কেৰাহীটো বহাই দিছোঁ, তেল দি দিছোঁ। তেলখিনি গৰম হৈ গৈছে। তেলখিনি গৰম হোৱাত এতিয়া মই দিম শুকান জলকীয়া তেলত। আৰু শুকান জলকীয়াটো অলপ ভাজিব লাগিব। শুকান জলকীয়াটো ভাজি হৈ গৈছে, এতিয়া দিলোঁ মই পিঁয়াজ। আৰু পিঁয়াজখিনি অলপ লাল হোৱালৈকে ভাজিব লাগিব। পিঁয়াজখিনি লাল হৈ গৈছে। পিঁয়াজখিনি লাল হোৱাত এতিয়া মই বিলাহীখিনি দি দিছোঁ। এতিয়া নিমখ দিছোঁ। নিমখটো আপোনালোকে যি পৰিমাণত খায় সেইটো পৰিমাণত লৈ ল'লে হ'ল। হালধি দিছোঁ। হালধিটো আপোনালোকে জোখমতে ল'লেই হ'ল আৰু বিলাহীখিনি গলি যোৱালৈকে ভালদৰে ভাজিব লাগিব। আৰু এতিয়া দিলোঁ মই আদা নহৰু পেষ্টখিনি পিচি ৰাখিছিলোঁ। অলপ দিছোঁ জিৰা গুড়া, অলপ দিছোঁ ধনিয়া গুড়া। আৰু এয়া মছলাখিনি ভজা হৈ গ'ল। বিলাহীও কি ধুনীয়া গলি গৈছে। আৰু মছলাখিনি আপোনালোকে ভালদৰে ভাজিব, কেঁচা হৈ থাকিলে একদমেই ভাল নালাগিব। আৰু মছলাখিনি ভালদৰে মোৰ ভাজি হৈ গৈছে। আৰু মছলাখিনি ভালদৰে ভাজি হোৱাৰ পিছত মই বইল কৰা কচুখিনি এতিয়া ইয়াতে দি দিছোঁ। এতিয়া কচুখিনি দিয়াৰ পিছত মই আকৌ অলপ ভাজিব লাগিব। আৰু কচু বইল কৰা মই পানীখিনি পেলাই দিয়া নাই, সেইখিনিতে আইৰণখিনি আছে, সেইকাৰণে ইয়াতে দি দিছোঁ। কচু বইল কৰা পানীখিনি মই ইয়াতে দিলোঁ। দি পেলাই এতিয়া এইখিনি ভাজিলোঁ। ভাজি পেলাই পানীখিনি নাইকিয়া কৰিলোঁ। তাৰপিছত এতিয়া আকৌ মই পানী দিম। এতিয়া মই ভালদৰে উতলিব দিম। বোলে তৰকাৰী উতলি আছে আৰু তৰকাৰী উতলি থকাত এতিয়া মই মাছ কেইপিচ দি দিম। আৰু তৰকাৰীখিনি উতলাৰ পিছত একদম লাষ্টত মই দিলোঁ অলপ জালুকৰ গুড়া। আৰু জালুকৰ গুড়াটো আপোনালোকে দিব, খাবলৈ টেষ্টি হয় তেতিয়া। আৰু এতিয়া মই ভালদৰে উতলিব দিম। আৰু এয়া চব্জি উতলি আছে মোৰ। আৰু দুধ কচুৱে মাছে আপোনালোকে এইদৰে ৰান্ধি খাব দেই। আৰু কমেণ্টত জনাব ভিডিঅ'টো কেনেকুৱা পালে। আৰু আপোনালোকে কেনেকৈ বনাই সেইটো জনাবচোন কমেণ্টত। কি ধুনীয়া আহিছে চাওকচোন, কালাৰটোও বহুত ধুনীয়া আহিছে। হৈ গৈছে, এতিয়া নমাই দিম। এয়া দুধ কচুৱে আৰু মাছে ৰান্ধিলোঁ। আৰু আপোনালোকে যদি দুধ কচুৱে মাছে ৰান্ধি খাই পোৱা নাই আৰু খাই চাব। আৰু ভিডিঅ'টো কেনেকুৱা পালে ক'ব, কমেণ্টত জনাব। আৰু যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ফ'ল' কৰি দিব। আৰু আজিলৈ ইমানতে সামৰিলোঁ। পুনৰ নেক্সট ভিডিঅ'ত লগ পাম। ভিডিঅ'টো চাই থকাৰ কাৰণে বহুত বহুত ধন্যবাদ। বাই বাই।